নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো দবাই দিব। বন্ধু বান্ধৱীসকল, অতি কম সময়ৰ ভিতৰতে আচৰিত যেন লগা কেইটামান প্ৰশ্নৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে, কি জীৱৰ ডিঙি কটা গ'লেও কেইবাদিনলৈ জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে পঁইতাচোৰা। পঁইতাচোৰাৰ ডিঙি কটা গ'লেও কেইবাদিনলৈ জীয়াই থাকিব পাৰে। দ্বিতীয় প্ৰশ্নটো হৈছে, কি প্ৰাণীয়ে জীৱনত কেতিয়াও নুশুৱে? ইয়াৰ উত্তৰটো হৈছে পৰুৱা। পৰুৱাই জীৱনত কেতিয়াও নুশুৱে। তৃতীয় প্ৰশ্নটো হৈছে, কি প্ৰাণীয়ে আকাশলৈ চাব নোৱাৰে? গাহৰিয়ে আকাশলৈ কেতিয়াও চাব নোৱাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে, ছেমছাং কোম্পানী কোন দেশৰ হয়? ইয়াৰ উত্তৰটো হৈছে চাউথ কোৰিয়া। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো ইণ্টাৰভিউত অহাৰ পূৰ্ণ সম্ভাৱনা আছে, ভালকৈ মনত ৰাখি ল'ব। 5 নম্বৰ প্ৰশ্নটো হৈছে, কি প্ৰাণীয়ে দুখ পালে মানুহৰ দৰে কান্দে? ইয়াৰ উত্তৰটো হৈছে ভালুক। ভালুকে দুখ পালে মানুহৰ দৰে কান্দে। 6 নম্বৰ প্ৰশ্নটো হৈছে, কি প্ৰাণীয়ে চকু মুদি থাকিলেও দেখা পায়? ইয়াৰ উত্তৰটো হৈছে উট। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। এই ছেশ্যনটোৰ 7 নম্বৰ প্ৰশ্নটো হৈছে, পৰুৱাৰ ঠেং কেইখন? ইয়াৰ উত্তৰটো হৈছে 6খন। পৰুৱাৰ ঠেং 6খন। 8 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ সবাতোতকৈ মূল্যৱান বস্তুটো কি? ইয়াৰ উত্তৰটো হৈছে ইউৰেনিয়াম। ইউৰেনিয়াম হৈছে বিশ্বৰ সবাতোকৈ মূল্যৱান বস্তু। 9 নম্বৰ প্ৰশ্নটো হৈছে, কি চৰাই পিয়নৰ কাম কৰিব পাৰে? ইয়াৰ উত্তৰটো হৈছে পাৰ। পাৰ চৰাই পিয়নৰ কাম কৰিব পাৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে, কি প্ৰাণীয়ে চকু মেলি শুৱে? ইয়াৰ উত্তৰটো হৈছে সাপ। সাপে চকু মেলি শুৱে। 11 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন চহৰ এদিনৰ বাবে ৰাজধানী হৈছিল? অৰ্থাৎ ভাৰতৰ ৰাজধানী হৈছিল। ইয়াৰ উত্তৰটো হৈছে এলাহাবাদ। এলাহাবাদখন ভাৰতৰ এদিনৰ বাবে ৰাজধানী হৈছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে, তিনিটা ঘৰৰ এটা ঘৰত সোণ, এটা ঘৰত ৰূপ আৰু আনটো ঘৰত টকা আছে। তিনিওটাতে জুই লাগিল। এতিয়া এম্বুলেঞ্চ আহি কোনটো ঘৰ আগে জুই নুমুৱাব? বন্ধু বান্ধৱীসকল, এইটোৱে আছিল এই ছেশ্যনটোৰ শেষ প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাওক। ভিডিঅ'টোত অতি কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব, আৰু এনেধৰণৰ ছেশ্যনৰ লগতে বিভিন্ন জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।